মিলি পেলাই দেউতা মা ভাগ্য মই আমি সবে মিলি পেলাই মুড়ি লাডু বনালো আৰু মুড়ি লাডু এতিয়া বৰ্তমান মিজুৱে খাইছে মিজুৱে কৈছে বহুত টেষ্টি এইয়া কাইলে বনাম এয়া কাইলে পিঠা এয়া আৰু এয়া শ্ৰীমাই বনাই আছে চাও এয়া শ্ৰীমাই বনাইছে আৰু বহুত ভাল লাগিছে বহুত মাঘ বিহু সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাইছো নমস্কাৰ জনাইছো মাঘ বিহুৱে যেন সকলোৰে মনত আনন্দ আনে আৰু এতিয়া ময়ো এটা লাডু খাব ওলাইছো মোৰ মানে লুটু এৰিব পৰা নাই সো মই লাডু এতিয়া আমি মুড়ি লাডু খাইছো আৰু কাইলে তিলৰ লাডু বনাম মুড়ি লাডুটো আমাক শিকাইছে দেউতাই শিকাইছে দেউতাই এই আমাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা মৰম সেৱা জনাইছোঁ যে আমাৰ নেহেৰুবালিত বাকৰিতে মানে পাতিছে মাঘ বিহু চ' সেইকাৰণে আজি আমাৰ দেউতাক তাতে সম্বৰ্ধনা জনাব আহকচোন চাওঁ তাৰ পৰিৱেশ আৰু দেউতাক কেনেকৈ জনাব ভোগালী বিহুত সকলোকে শ্ৰদ্ধা মৰম চেনেহ জনাইছোঁ পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা সকলো অসমীয়াই চেনেহৰ মাঘ বা ভোগালী বিহু পালন কৰে কৃষিজীৱী অসমীয়াই বছৰ জুৰি কৰা পৰিশ্ৰমৰ অৱসাদ দূৰ কৰিবলৈকে পালন কৰা হয় ভোগৰ উৎসৱ ভোগালী আঘোণৰ পথাৰ সোণোৱালী হোৱাৰ পাছত পুহত শালি ধান মাহ তিল মগু আদি শস্য চপাই মানুহে ভঁৰাল ভৰায় বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল ই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ বিহু মূলতঃ এক কৃষিভিত্তিক উৎসৱ পুহ আৰু মাঘ মাহৰ সংক্ৰান্তি তথা দুমাহীৰ আগদিনা উৰুকা উদযাপন কৰা হয় বিহুৰ উৰুকাৰ দিনা বিল নদী পুখুৰী জান জলাশয় আদিত একোটা চুবুৰী বা একোখন গাঁৱৰ ৰাইজে সমূহীয়াকৈ মাছ ধৰে জাতি ধৰ্ম নিৰ্বিশেষে সকলো লোকে এই মাছ ধৰা উৎসৱত অংশগ্ৰহণ কৰে এই প্ৰথা অনুসৰি বিল নদী পুখুৰী আদিত জাল পল জুলুকি লৈ মাছ মাৰি ৰাইজে এই মাছৰ ভাগ বিতৰা কৰি তাৰি নিশা ভোজ খায় এই ভেলাঘৰ বা মেজিঘৰসমূহ খেৰৰ নৰাৰে হয় বিহুৰ দিনা পুৱা সকলোৱে গা পা ধুই উৰুকাৰ দিনা সজা ভেলাঘৰ বা মেজিঘৰত জুই লগাই সমাজৰ অমংগল দূৰ কৰিবৰ বাবে প্ৰাৰ্থনা জনায় মেজিৰ জুইত মাটিমাহ মগু পিঠা চাউল ঘিউ আদি দি অগ্নিক সেৱা কৰে মেজি পুৰি শেষ হ'লে সেই ছাইৰে সকলোৱে ফুট লয় অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ বাঁহ আদিৰে মেজি বনায় এই বিহু মেজি পুৰা অগ্নি পূজাৰেই নামান্তৰ বুলিব পাৰি মেজি ঘৰ দাহনৰ পিছত আধা পোৰা বাঁহ চালি লাগনি গছত ওলোমাই দি উদ্ভিদৰ বৃদ্ধিৰ কামনা কৰা হয়
দেউতাৰ সম্বৰ্ধনা অনুষ্ঠান ভাগ আমি সকলোৱে চাওঁ আহকচোন। বিহু বুলি মন্দিৰৰ ৰাইজক খুৱাবলৈ কিবা অলপ অকণমান কিঞ্চিত বনাই আনিছিলোঁ। তাকে খোৱালোঁ আৰু ৰাইজসকলে ভাল পালে। ভাল লাগিল আজি ৰাতিপুৱাটো। বিহু বুলি ঘৰৰ পৰা বনাই আনি মানুহক খুৱাব পৰাৰ কাৰণে বৰ মনতে ভাল লাগিল আৰু এতিয়া আশীৰ্বাদ ল'লোঁ। এয়া চাওকচোন, মা ওলাইছে পিঠা পনা প্ৰতিযোগিতালৈ। এয়া নেহেৰুবালিতে আছোচোন মা। নেহেৰুবালিত এতিয়া আমি আহিছোঁ। এয়া শ্ৰীহঁত পাইছেহি এতিয়া, শ্ৰী দেউতা আৰু ভাইটি ৰক্তিম পাইছেহি এতিয়া। মাৰ এয়া পিঠা পনা প্ৰতিযোগিতা চলি আছে। আপোনালোক আহক। মাঘ বিহুক ভোগালী অৰ্থাৎ ভোগৰ উৎসৱ বুলি কোৱা হয়। এই বিহুত সকলো অসমীয়াই ঘৰে ঘৰে বিভিন্ন ধৰণৰ জলপান, পিঠা পনা তথা লাড়ু আদি প্ৰস্তুত কৰে। এই উৎসৱৰ বিশেষ পিঠা হৈছে চুঙা পিঠা আৰু তিল পিঠা। তদুপৰি মাঘ বিহুত পানী পিঠা, টেকেলি পিঠা, পানী পিঠা, চুঙা পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, তেল পিঠা, হেঁচা পিঠা, ঠেকা পিঠা, মালপোৱা, কল পিঠা, ভুৰভুৰি পিঠা আদিও বনোৱা হয়। ভজা চাউল, হুৰুম, কোমল চাউল, চিৰা, সান্দহ, মুড়ি, আখৈ, চুঙা চাউল ইত্যাদি জলপানো বহুত বিশেষ। বিভিন্ন দৈ যেনে টেঙা দৈ, চুঙা দৈ, এঠা দৈ, মাখনেৰে আলহী অতিথিক আপ্যায়ন কৰা হয়। এয়া এতিয়া আমি ঘৰলৈ গৈছোঁ। মায়ে জইন কৰিলে বহুত ভাল লাগিছে আজি, হয় নহয়? এয়া দেউতা, মা, পমি, এয়া মিজু গাড়ী চলাই ফুৰা। এইটো আমাৰ শ্ৰীমান্তা। মাকক ল'ব আহিছো। এয়া আজি আমি এতিয়া নেহেৰুবালিৰ যি ভোগালী বিহু উৎসৱ হৈ আছে তালৈ আমি গৈ আছোঁ, কিয় তাত আমাৰ পাৰফৰ্ম আছে PurnaMurti শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ। নেহেৰুবালি বাকৰিলৈ আমি গৈ আছোঁ। ইমান ধুনীয়া সৌন্দৰ্য। আজি ৰাতিপুৱাও গৈছিলোঁ দেউতাক সম্বৰ্ধনা জনোৱাৰ কাৰণে। মানে ইমান মনোমোহা সৌন্দৰ্যৰ, ইমান ভাল লগা, মানে বৰ ভাল লাগিছে। আৰু এতিয়া মানে আমাৰ PurnaMurti শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ পৰা মিচিমি মহন্ত তাই মানে নৃত্য পৰিৱেশন কৰিব আৰু নৃত্য পৰিচালনা মিচিমি মহন্তৰ, লক্ষ্মী মহন্তৰ। আপোনালোকে আহক, চাওকহি আৰু আশীৰ্বাদ দিব, আমাক মৰমো দিব। বিহু বুলি আপোনালোক সকলোলৈ মৰম শুভেচ্ছা যাচিলোঁ। থেংক ইউ। এতিয়া আমি যাবলৈ ওলাইছোঁ। শ্ৰী চোৱা, শ্ৰী পিনে চাই দিয়া। আপোনালোক চবলৈকে সেৱাও যাচিছোঁ ভোগালী বিহুৰ। ধন্যবাদ। ধন্যবাদ। বাই বাই। বাই বাই। নেহেৰুবালিক লগ পাম। আমাৰ শ্ৰীও কৈছে, শ্ৰীও নমস্কাৰ চবলৈকে কৰিছে, বিহুৰ সেৱা জনাইছে। এইয়া বাই বাই দিছে। বাই বাই।
আমি ঘৰৰ সকলো নেহৰুবালিৰ বাকৰিত পাইছোঁহি। নেহৰুবালিৰ বাকৰিত বিহু উদযাপন হৈ আছে। আজি মায়ে সাজপাৰ প্ৰতিযোগিতাত যোগদান কৰিব আৰু মিচিমিৰ অনুষ্ঠান আছে। আজি পূৰ্ণমূৰ্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ হৈ পেলাই লক্ষ্মী মহন্তৰ মিচিমি মহন্তৰ পৰিচালনাৰে মিচিমি মহন্তৰ নৃত্য অনুষ্ঠান হ'ব। মিচিমিক আপোনালোকে আশীৰ্বাদ আৰু মৰম দিয়ক আৰু সকলোৱে কিন্তু চাই যাব দেই। আৰু চাই গ'লে আমাৰ খুব ভাল লাগিব আৰু আশীৰ্বাদ দি যাব। আৰু চাওকচোন নেহৰুবালিৰ বাকৰিত আমাৰ কিমান মানে জানিবলগীয়া কথাবিলাক আছে। আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈ আহিছে, তেওঁলোকে আমাৰ পৰম্পৰাবিলাক ধৰি ৰাখিব লাগিব নহয় জানো। এয়া চাওকচোন ঢেঁকীশাল, যি ঢেঁকীশালত আমি পিঠাগুড়ি সান্দহগুড়ি খুন্দো, আমি লাডু পিঠা বনাওঁ। আৰু এই ঢেঁকীশাল হ'ল আমাৰ নমস্য, আমাৰ শ্ৰদ্ধাৰ। আৰু চাওকচোন আকৌ ঢেঁকীশালো আছে আৰু তাঁতশালো আছে। তাঁতশালত আমাৰ শিপিনীসকলে বিহুৱান তৈয়াৰ কৰে, যি বিহুৱান অত্যন্ত ঐতিহ্য আৰু বিহুৱান আমাৰ মৰমৰ। ইজনে সিজনক আমি প্ৰদান কৰোঁ। ডাঙৰে সৰুক মৰম দিয়ে, আকৌ সৰুৱে ডাঙৰক শ্ৰদ্ধা জনায়। এই বিহুত জানিবলগীয়া বহুত কথা আছে। আৰু এই আমাৰ উঠি অহা প্ৰজন্মই এইখিনি চাই যদি এইখিনি পৰম্পৰা লয়, তেতিয়া আমাৰ এই পৰম্পৰাটো সকলোৱে জানিব, এই ভাৰতবৰ্ষৰ পৃথিৱীৰ সকলোৱে জানিব। আৰু কণ কণ ল'ৰা ছোৱালীখিনিয়ে নিজস্ব শৈলীৰে বহুত কাম কৰিব পাৰিব, কাৰো ওপৰত ভৰসা কৰিব লগা নহয় এইবিলাক। আৰু চাওকচোন এই গৰু গাড়ী, এয়া চাওকচোন গৰু গাড়ীটি আমাৰ কি কৰে জানে নাই? সকলোৱেতো জানেই, তথাপিতো মই কৈছোঁ আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাকে সেইবিলাক আৰু জানিব লাগিব। আমাৰ খেতি কৰা হয়, খেতি আমি যি চাউল খাই আছোঁ সেয়া হ'ল আমাৰ খেতিৰ। কিমান ভাল চাওকচোন, আমাৰ সকলোৱে খেতি কৰোঁ, আমি নিজৰ হাতেৰে খেতি কৰোঁ, খেতি চহাওঁ, আমি নিজৰ পেট ভাতৰ নিজেই উলিয়াই লওঁ। সেইটো কিমান ডাঙৰ কথা। সেইখিনি কথা সৰু সৰু ল'ৰা ছোৱালীয়ে যদি জানে, কেতিয়াও পৰনিৰ্ভৰশীল হ'ব লগা নহয়, স্বনিৰ্ভৰশীল হ'ব। নহয়নে বাৰু? মই কথাকেইটা জানো ভুল কৈছোঁ? হয়নে? কথাকেইটা বাৰু তেওঁলোকৰ কাৰণে বৰ প্ৰয়োজন নহয়নে? আহকচোন বিহুখন গোটেইখন আপোনালোকে চাওকচোন, কিমান ভাল লগা সমিল মিল। আমি সকলোৱে বিহুত আপোনজনক লগ পাওঁ, আপোনজনে আপোনজনক মাতে পিঠা পনা খাবলৈ, ভাত এসাঁজ খাবলৈ। কিমান আনন্দ আৰু মৰম চেনেহ। এই মৰম চেনেহ যদি সকলোৰে অন্তৰত থাকে, কেতিয়াও বেয়া কাম বেয়া ধৰণৰ হ'বই নোৱাৰে, হিংসা হিংসি কেতিয়াও হ'বই নোৱাৰে। কাৰণ এই আপোনতাই মানুহক জীয়াই ৰাখে। মানুহৰ উন্নতিৰ কাৰকেই হ'ল আপোনতা, নহয়নে? এয়া চাওকচোন সকলোৱে সকলোকে কেনেকৈ বিহুত আমি ওলগ জনাওঁ, আনন্দ কৰোঁ, ফূৰ্তিৰে দুআষাৰ কথা পাতোঁ। এই ফূৰ্তিৰ দুআষাৰ কথাই মানুহক দীৰ্ঘজীৱী কৰে, নহয় জানো? কিমান ভাল লাগিছে বিহুত আমি সকলোৱে ইজনে সিজনক মনৰ কথা প্ৰদান কৰোঁ, আদান প্ৰদান কৰোঁ, ইজনে সিজনৰ কথাবিলাক কথা কওঁ। কিমান ভাল লগা পৰিৱেশ। এই পৰিৱেশটো দেখিয়ে জানো ভাল লগা নাইনে? সকলোৱে সমিল মিলেৰে আনন্দৰে দুআষাৰ কথা পাতোঁ, একেলগে ভোজ ভাত খাওঁ, কিমান আনন্দ লাগে। এয়া মাৰ সাজপাৰৰ অনুষ্ঠান, চাওকচোন। পৰিচয়টো দিব দিবলৈ বুলি ওলাই আহিছোঁ। এই বিহুৰ শুভেচ্ছা সকলোকে জনাইছোঁ, ডাঙৰক সেৱা জনাইছোঁ, সৰুবিলাকক মৰম আৰু শুভেচ্ছা জনাইছোঁ। আৰু মোৰ নাম মহান্ত, আৰু মই মৰিগাঁৱৰ ছোৱালী আৰু নগাঁও বোৱাৰী। বিচাৰক মণ্ডলীক প্ৰশ্নোত্তৰ শিতানৰ বাবে আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো দীপ মহন্ত। দীপ মহন্ত। আজি আপুনি এই কাপোৰ সাজ কিয় পিন্ধিছে বাৰু? বিহু বুলি ওলাই আহিছোঁ। বিহু বুলি ওলাই আহিছে। বিহু বুলি ক'ত ওলাই আহিছে? এয়া নেহেৰুবালিতে বিহু। হয় নেকি?
লগত একো বস্তু নাই বিহু বুলি ওলাই আহিছে একো নিদিয়ে নেকি কাকো নে আপুনি নিজেই নে ওলাই আহিলে এপাক মই নিজে এপাক ওলাই আহিছোঁ বোলো বিহু বুলি নেহেৰুবালীত বিহু হৈ আছে অঁ মই তাকে এবাৰ গৈ আহোঁ হয় নেকি হয় আপোনাৰ উপস্থাপন সুন্দৰ হৈছে লগতে আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ঠিক আছে অঁ ঠিক আছে ধন্যবাদ আপুনি যাব পাৰিব সুধাকণ্ঠ তথা ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিল তেখেতৰ গীতত বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা আপোনালোকৰ সন্মুখত মিচিমি মহন্ত অল দ্য বেষ্ট তুমি এয়া মিচিমি মহন্তৰ সত্ৰীয়া অনুষ্ঠান চাওকচোন কেনেকুৱা লাগিছে মিচিমি লখিমী তথা আমাৰ সত্ৰীয়া বিদ্যালয় পূৰ্ণমূৰ্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ সদস্যা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে আশীৰ্বাদ আৰু মৰম কৰিব যাতে তেওঁলোকে বিশ্বৰ দৰবাৰলৈ আমাৰ কলা সংস্কৃতি আগুৱাই লৈ যাব পাৰে আমাৰ চেনেলটোক আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব যাতে আমি আমাৰ কলা সংস্কৃতি এইদৰে প্ৰচাৰ প্ৰসাৰ কৰি যাব পাৰোঁ শেষত ইমান সময়ে আমাৰ অনুষ্ঠানভাগ উপভোগ কৰাৰ বাবে ধন্যবাদ জনাই বিহুৰ সেৱা শ্ৰদ্ধা জনালোঁ ধন্যবাদ